আছে ঘৰতে আছে মই মাতি দিও ৰব মাজনী অ মা কোৱা অ বৰ্তা নমস্কাৰ কোন ক্লাছ পালা ক্লাছ 9 ইলেক্টিভ সাবজেক্ট কি তোমাৰ জিওগ্ৰাফি এডভান্স মেথছ কিয় নললা মোৰ জীৱনত বহুত দুখ আছে বৰ্তা আৰু এটা চপাই লবলৈ মন নাই মানে মই মেথছত ইমানটা ভাল নহয় নহয় সেইকাৰণে বাৰু হাই সেকেন্ডাৰীত কি ষ্ট্ৰীম লম বুলি ভাবিছা 9 টো পাস কৰিলো আগতে মই আৰ্টছ নহলে কমাৰ্চ কিবা এটা পঢ়িম আৰু সায়েন্স নলুৱা নাই মোৰ এইটো বিষয়ত ইমান এটা ইন্টাৰেষ্ট নাই যে তুমি জিয়াই কিয় আছা হে তুমি তাই ঘৰত কিয় ৰাখিছা তুমি আৰ্টছ পঢ়িবা তানে তোমাৰ পঢ়িবলৈ মন নাই একো হাৰে কিয় আৰ্টছ লোৱা আৰু নপঢ়া একেই কথা হঠাতেই হেৰাল কে নিনো মোৰ চোতালত